DND আসাম নৰ্থ ইষ্ট চেনেললৈ সকলোলৈ স্বাগতম। আজি আপোনালোকক দেখাম ধান কাটি নিবলৈ ঘৰলৈ কেনেকৈ লৈ যায় আৰু ধান কেনেকৈ কাটে। ওই আগুনৰ পথাৰত তুমি কাটি আছিলা সোণ বৰণৰ পোকে ৰঙা পকা পকা ধান। ওই ধাননিৰ লগতে তুমি তোমাৰ জিলিকিছিল তেজে ৰঙা গুলপীয়া গাল। ধান কাটিবলৈ আনিব ডাঙৰি বানি আছে। কান্ধতে বিৰিয়া আঁঠুৰ মূৰত চুৰিয়া ডাঙৰি বানা রুমি তোমাক চাই আছিলো রুমি তুমি একো নজনাকো। আঘোণৰ পথাৰত কণ বিৰিঙাত ধাননি কি ধুনীয়া। কাষলে মাতিলা শুকান নৰা কাটি বহিবলৈ দিলা। পাছতিৰে গাঁঠি খুলিছে নেহেৰে দুৰীয়া তামোল এখন দি